নমস্কাৰ, আজি আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটি হৃদয়স্পৰ্শী অনুভৱ। কবিতাৰ শিৰোনাম মিঠা অনুভূতি। অনুভৱ জান জোনাক পৰা। বহাগৰ প্ৰথম জাক বৰষুণৰ স্পৰ্শই চুমি যাওঁতে তুমি নামৰ সুৰে দিয়ে গোপনে আহি চুমি যায় মোৰ উকা কলিজা। অনুভূতি কিমান মিঠা হ'ব পাৰে। অতদিনে চন পৰি থকা মাটিডৰাত সেউজীয়াই মেচিকি হাঁহিলে। আলৈ আথনি জীৱনটোত প্ৰেমৰ বীজ এটি অংকুৰিত হ'ল। দুপৰ ৰাতি গোপনে আহিবা সপোনত এটি মিঠা সুৰ হয় যাচি বাঢ়ি পৰ সূক্ষ্ম আধাৰত জীৱনে নিচিনা সপোনত নিশাজুৰি তোমাৰ ভাল পোৱা গণি। সেই জাক বৰষুণত নিতিতা হ'লে তোমাৰ নামৰ অনুভূতি এটিয়ে স্পৰ্শ নকৰিলেহেঁতেন মোৰ হৃদয়, আঁকি নিদিলেহেঁতেন ভাল পোৱাৰ হাজাৰ ৰামধেনুৰ ৰং। পুনৰ আজি তিতিলো এজাক বৰষুণত তোমাক লগ পোৱাৰ হেঁপাহটোৰ বাবে। তুমি লগা অনুভৱবোৰে শিহৰণ তুলিলে কলিজাৰ বাহিৰে ভিতৰে পুনৰ জীয়াই থকাৰ খাব।